আজি নলবাৰীত আমাৰ অৱতৰণৰ যাত্ৰাৰ 5 নম্বৰ ডে আমি 15 তাৰিখে আহিছোঁ আৰু কালিৰ দৰে আজিও আমি সেয়া প্ৰথম সেয়া ফিটিং কৰি ল'লোঁ মানে এনাউন্সৰ কাৰণে। এখন গাড়ী বেলেগ এটা ঠাইতে গৈছে আৰু এইখন গাড়ীত মই যাম, নিতেশ যাব আৰু এই খুৰা যাব। আৰু এইখন হ'ল ডিম্পি চাউণ্ড, সন্ধিলিৰ ডিম্পি চাউণ্ড হয়। সন্ধিলি নলবাৰী অসম, ইয়াত চাউণ্ড ছেট আৰু লাইট ভাড়াত পোৱা যায়, লগতে বেটাৰী চাৰ্জাৰো দিয়া হয়। আৰু ইয়াৰ যোগাযোগ নম্বৰ এইটো। আপোনালোকে যদি সন্ধিলিৰ ওচৰে পাজৰে বা নলবাৰীৰ ওচৰে পাজৰে আছে তেনে ইয়ালৈ আহিব পাৰে আৰু ইয়াত বাইদেউ আছে, বাইদেউৰ লগত কণ্টেক্ট কৰিব পাৰে। যেনেকৈ আপোনালোকে জানে আজি আমি আহিছোঁ 20 তাৰিখে কেম্পেইনিঙৰ কামত অৱতৰণৰ। এতিয়া এটা গ্ৰুপ বেলেগ এটা ছাইডে গৈছে আৰু এটা গ্ৰুপ আমি আছোঁ। এই গ্ৰুপত মই আছোঁ, খুৰা আছে আৰু নিতেশ আছে। এতিয়া আমি যেতিয়া ওলাই গৈ আছোঁ কেম্পেইনিঙৰ কামত, এতিয়া খুবেই ভাল লাগিছে আৰু মানুহবিলাকে মানে সঁচাকৈ ইণ্টাৰেষ্টটো দিছে। আৰু তাৰ মাজে মাজে দুই এটা মই নলবাৰীৰ ইণ্টাৰেষ্টিং প্লেচ মই দেখাই দিম, মানে ফুটেজ আৰু যিটো মানে থাকে আৰু। এইখিনিতে মই এটা নামঘৰ দেখা পাইছোঁ, যিটো নামঘৰ তাৰো এটা ফুটেজ আপোনালোকক দেখাই থৈ যাম বুলি ভাবিছোঁ। যিহেতু অকল আপুনি কেম্পেইনিং চাই আপোনালোকে বেয়া পাবও পাৰে, গতিকে মাজে মাজে আপোনালোকৰ কাৰণে কিছুমান প্লেচ মই দেখাই যাম। গোটেইটো দেখাব নোৱাৰিম, সৰু চাই এটা ক্লিপ লৈ আপোনালোকক দেখাই যাম। তো ইয়াৰ প্লেচটো হ'ল বালিগৰীয়া বুলি কয় জেগাটো, আৰু এটা পুখুৰী এটা আছে, এটা সুন্দৰ পৰিৱেশ আৰু লক্ষ্মী মন্দিৰ বুলি কয়। লক্ষ্মী মন্দিৰে হয়, কি কৈছোঁ লক্ষ্মী মন্দিৰ বুলি কয় নহয়, আচলতে লক্ষ্মী মন্দিৰে হয় সেইটো। তাৰ ভিতৰত আৰু বালিগৰীয়া প্ৰাথমিক বিদ্যালয়। ভিতৰত যোৱা নাই, ভিতৰত যাবও পৰা নাই। দবা এটা আছে ধুনীয়াকৈ। মই অটৰ পৰা নমাৰ আগে আগে আপোনালোকক এটা নামঘৰ আছে বুলি কৈছিলোঁ। আচলতে নামঘৰ নাছিল, সেইটো মই ভুলতে নামঘৰ বুলি কৈছিলোঁ। এইটো এটা মন্দিৰ আছিল আৰু এইটো মন্দিৰৰ কথাই মই কৈছোঁ, যিটো আপোনালোকে এতিয়া দৃশ্যত দেখি আছে। এই জেগাখিনিত মই বহুতো সৰু বৰ মন্দিৰ দেখা পাইছিলোঁ। তাৰে সৰু সৰু কিছুমান ক্লিক ইয়াতে মই আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। এইখিনিতে এটা মই দেখিছিলোঁ সৰু চাই এটা শিৱ মন্দিৰ, আপোনালোকে দেখিছেই ভিডিঅ'টোত। তাৰে এটি ক্লিক মই দেখাইছোঁ আপোনালোকক। অলপ আঁতৰত যেতিয়া আমি গৈছিলোঁ তেতিয়া দেখিছিলোঁ যে আই মাতৃসকলেও আমাৰ এই অৱতৰণৰ বিষয়ে কিবা অলপ জানিবলৈ বিচাৰিছিলে। তেওঁলোকৰ আগ্ৰহ দেখি খুবেই ভাল লাগিছিল আৰু আমি তেখেতসকলক কিছু অলপ কথা কৈ আমাৰ পৰা এখন লিফলেট আমি দিছিলোঁ আৰু এই অৱতৰণৰ বিষয়ে আমি কিছু অলপ বুজাবলৈ চেষ্টা কৰিছিলোঁ। টিনেজ আৰু এই আলিৰ কাষত খেলি থকা নলবাৰীৰ কেইজনমান টিনেজ বয়জ গ্ৰুপ, আৰু তেখেতসকলকো একোখনকৈ লিফলেট প্ৰদান কৰিছিলোঁ অৱতৰণৰ, আৰু তেখেতসকলেও খুব ধুনীয়াকৈ আগ্ৰহ প্ৰকাশ কৰিছিল অৱতৰণৰ বিষয়ে আৰু চাম বুলিও কৈছিল। এইবাৰ পুনৰ আগবাঢ়িলোঁ আমি আকৌ নলবাৰী টাউনৰ দিশে। এইখন নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়। ৰাতিপুৱা 11টা বজাত প্ৰথম দৰ্শনী, দুপৰীয়া 2টা বজাত দ্বিতীয় দৰ্শনী আৰু সন্ধিয়া 5টা বজাত তৃতীয় দৰ্শনী। এই চিনেমাখনত আপোনালোকে দেখিবলৈ অসমৰ প্ৰথমখন কল্পবিজ্ঞান ভিত্তিক বোলছবি অৱতৰণ, যিখন চিনেমাই অসমীয়াৰ প্ৰথম ছায়েন্স ফিকশ্যন ফিল্ম হিচাপে অসমৰ ইতিহাসত নাম উজ্বলাবলৈ সক্ষম হৈছে। গতিকে চাবলৈ নাপাহৰিব নলবাৰীৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত 21, 22 আৰু 23 নৱেম্বৰ 2021 অৱতৰণ দৰ্শকৰ সুবিধা। টমটমত বহি থাকোঁতে খুৰাই ক'লে বোলে এইটো হেনো নলবাৰীৰ তিনিকুটীয়া পুখুৰী, তেনেহ'লে চাই যোৱা হওক এপাক। চাবলৈ ওলাই আহিলোঁ আৰু ভিতৰৰ কিছুমান ফুটেজ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ মই। পুখুৰীটোৰ কাষতে কেইজনমান বিশেষ ব্যক্তিৰ মই কেইটামান প্ৰতিমূৰ্তিও দেখিবলৈ পাইছিলোঁ। তেখেতসকল হ'ল শৰৎচন্দ্ৰ গোস্বামী, ৰঘুনাথ চৌধুৰী, ত্ৰৈলোক্যনাথ গোস্বামী, গিৰিধৰ
শৰ্মা আৰু কনকসেন ডেকা। আৰু এই আটাইকেইজন একেলগে আছে এই প্ৰতিমূৰ্তিটোত আৰু ইয়াত গৌৰৱ সৌধ বুলি লেখা দেখিবলৈ পাইছোঁ। অলপ আগুৱাই গৈ দেখিলোঁ গণেশৰ মূৰ্তি। আজি আমাৰ কেম্পেইনিঙৰ শেষ দিন। এনেকৈয়ে আমি কেম্পেইনিং কৰি কৰি সন্ধিয়া 6টা বজালৈকে কটালোঁ। প্ৰথমবাৰৰ কাৰণে নিৰ্মাণ কৰা হৈছে 9 বছৰীয়া পৰিকল্পনাৰ সফল ফচল। কাইলৈৰ শুভাৰম্ভৰ বাবে আজি ৰাতিয়ে আমি কিছুমান প্ৰিপেৰেশ্যন কৰিছিলোঁ। এয়া দেখিছে চিফ এছিষ্টেণ্ট হিমাক্ষী আৰু ছাৰ তৰুণৱ দত্ত। তেন্তে উপভোগ কৰক তৰুণৱ দত্তৰ প্ৰযোজনা আৰু পৰিচালনাৰ নিৰ্মিত অসমৰ প্ৰথমখন তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ লগ ধৰিম অৱতৰণৰ নতুন ভিডিঅ'লৈ। তেতিয়ালৈ বিদায়।